আপোনালোক খবৰ ভালনে বাৰু? মই হ'লো মেণ্টেল ছিলো। চৰি মানুহে কয় মোক মেণ্টেল, কিন্তু মই মেণ্টেল নহয়, এইটো আপোনালোক জানিছে। এতিয়া মানে তুফান ইমান তুফান হৈ আছে ভাই চাহ কি হয় ভাই, মানে ইমান তুফান হৈ আছে, গছ কাটি এনেকৈ জঁপিয়াই আছে। মই এতিয়া মানে তুফানত ভাবিছিলোঁ মই এটা ভিডিঅ' বনাম বুলি, এতিয়া বলক। মানে ইমান তুফান হৈ আছে, গছ গছনিকেইটা একদম মানে পূৰা হিলি আছে, একদম মানে গছ গছনিকেইটা ইমান মানে হৈ আছে আৰু মানে হৈ আছে আৰু বহুত দৌৰি ঘৰত কেইটামান ইয়াতে মানে আমালোকৰ বস্তু কেইটামান আছিল, এইকেইটা ঘৰত মানে কাপোৰ কেইটা মানে ভিগিব, মানে বৰষুণ দিলেতো সেইকাৰণে ভিতৰত থৈ পিছত আহিলোঁ ভিডিঅ' বনাবলৈ। এতিয়া মানে তাত একদম একো দেখা নাযায় বুলি কৈছে নহয় জানো, একদম মানে পূৰা একদম বালি দি ঘূৰি গৈছে। এতিয়া মই খেতিৰ পথাৰৰ লগতে মানে ভিডিঅ' বনাবলৈ ভাবিছোঁ। এতিয়া মানে মোক এটা খাই দি আছে, খাই দি দিছোঁ তাক। এতিয়া মানে আৰু এনেকুৱা হৈ গ'ল নেকি ভাই, এনেকৈ জঁপিয়াই আছে ন মোৰ বোলে। আৰু মই ভাবিছিলোঁ ব্লগত মানে তুফানত কেতিয়াও মই ব্লগ বনোৱা নাই, এইটো ফাৰ্ষ্ট বনাই আছোঁ। তো বৰষুণ দিলে আৰু ভাল হ'লেহেঁতেন, বৰষুণত গা ধুলেহেঁতেন। চ' আপোনালোক তুফানত ঘূৰি ভাল পায় নে বেয়া পায় সেইটো কমেণ্টত কৈ দিব। আৰু বৰষুণত মানে গা ধুই আপোনালোকক কেনেকুৱা লাগে, আপোনালোকক ভাল লাগেনে বাৰু? এইফালে মোৰ পিছফালে কেইটামান গছ গছনি আছে, এনেকৈ জঁপিয়াই আছে, তামোল গছ আৰু কিবা গছ আছে, তেনেকৈ জঁপিয়াই আছে। আৰু তাত ইয়াতে মানে বাঁহ কেতিয়া আছে, তেওঁলোক মানে এনেকৈ জঁপিয়াই আছে, মানে ক'ব নোৱাৰোঁ আৰু। এতিয়া মানে ইমান মানে তুফান হৈছে, মই কেতিয়াও দেখা নাই, মানে ইমান তুফান হৈছে। এতিয়া বৰষুণ দিলে আৰু ভাল হ'লেহেঁতেন, মই মানে বৰষুণত গাটো ধুই পিছত মানে কৰিলোহেঁতেন। তাত মানে পূৰা একদম বালি দি ভৰি গৈছে। আপোনালোকে চাওক, অলপ জুম কৰি দিওঁ, একদম মানে পূৰা বগা হৈ গৈছে। গছ গছনিকেইটা মানে একদম পৰি আছে আৰু আমাৰ আম গছকেইটাই কলগছকেইটাই এনেকৈ জঁপিয়াই আছে নেকি লৈছোঁ। মানে আমকেইটা পৰিব, এইকেইটা ঠকাবলৈ আমকেইটা ওলাই লওক। কেনেকৈ কৰি আছে ভয় কৰি আছে বহুত। ঘৰত যাওঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব লাষ্টত।